বুৰ্বক মইতো কম ই বুৰ্বক হয় ই চালা বুৰ্বক হয় তাৰ যদি দম আছে খাওক আছে মোৰ সন্মুখত আহি সি কয় আপোনালোকক যে যমুনা হস্পিটেলত ড্ৰেইন আছে ড্ৰেইনৰ বিষয়ে আলোচনা কৰিম প্লিজ কাইণ্ডলি আপোনালোকে যদি যমুনামুখৰ উন্নতি বিচাৰে তেনেহ'লে আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে আপোনালোকে প্লিজ কাইণ্ডলি যমুনামুখৰ উন্নতিৰ কাৰণে আপোনালোকে শ্বেয়াৰ এটা কৰিব তোক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক যেহেতু বাৰিষা কাল আহি আছে সেইটো কাৰণে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এই আছাক একদম হস্পিটেলৰ এইটো বাউণ্ডাৰী ৱাল হয় সেই আছাক বাউণ্ডাৰী ৱাল ইয়াৰ পৰা একদম কমপ্লিট হস্পিটেলৰ পানী এইটো ড্ৰেইনেদি আহি পেলাই এই আছাক ড্ৰেইনৰ অৱস্থাটো চাওক আপোনালোকে এইটো ড্ৰেইনেদি আহি পেলাই ড্ৰেইনটো চাব হা এই আছাক এইটো ড্ৰেইনেদি আহি পেলাই এইফালেদি এটা কালভাৰ্ট আছে মই কালভাৰ্টটো আপোনালোকক দেখুৱাই আছোঁ এই আছাক ড্ৰেইন এয়া ড্ৰেইন এই আছাক কালভাৰ্ট এইটো হ'ল কালভাৰ্ট এইটো বহুত ডাঙৰ কালভাৰ্ট আছিলে কিন্তু এতিয়া বৰ্তমান সৰু হৈ আছে কিন্তু হস্পিটেলৰ পৰা যে পানীখিনি কোনফালে যাব এই আছাক ৱাল কমপ্লিটলি ৱাল ভাঙি দিয়া হৈছে আৰু এই ৱালৰ ওপৰেদি পানী গৈ পেলাই এইটো এই আছাক হস্পিটেলৰ পৰা ড্ৰেইনটো আহি পেলাই কমপ্লিট হস্পিটেলৰ পৰা ড্ৰেইনটো আহি পেলাই ইয়াত আহিছে ইয়াত আহি পেলাই এই আছাক আপোনালোকে ড্ৰেইনৰ অৱস্থাটো চাওক এইটো হ'ল মেইন ড্ৰেইনৰ কালভাৰ্টৰ মুখ হয় মই আপোনালোকক সেই কালভাৰ্টৰ সেইটো ছাইডত লৈ গৈ আছোঁ চাব এই আছাক হস্পিটেলৰ কমপ্লিট পানী আহি পেলাই এইফালে আহে এই আছাক পূৰা কমপ্লিটলি এইটো হ'ল ড্ৰেইন হয় আপোনালোকে চাওক ড্ৰেইনৰ অৱস্থাটো কেনেকুৱা হৈছে আৰু একমাহ দুমাহ আছে বাৰিষা কাল হ'বলৈ আৰু বাৰিষা কাল অহাৰ আগতে যদি এইটো চাফাই নকৰে তেনেহ'লে কি অৱস্থা হ'ব আপোনালোকে নিজে চিন্তা কৰক হস্পিটেল কমপ্লিট ভৰ্তি হৈ যাব মই আপোনালোকক হস্পিটেলৰ গোটেই ড্ৰেইন দেখুৱাইছোঁ আৰু কালভাৰ্টটো দেখুৱাইছোঁ আৰু এই কালভাৰ্টৰ এইটো ছাইডত আহিছোঁ আপোনালোকে কালভাৰ্টৰ এইটো ছাইডত এই বস্তুটো চাওক আপোনালোকে নিজে চাওক এইটো এটা ড্ৰেইন কিন্তু বহুত ডাঙৰ এটা ড্ৰেইন হয় আপোনালোকে নিজে অনুভৱ কৰিব নোৱাৰিব এইটো বহুত ডাঙৰ এটা ড্ৰেইন হয় এয়া চাওক এইটো ড্ৰেইন হস্পিটেলৰ সেইটো মাথাৰ পৰা যোনটো ড্ৰেইন আহিছে আপোনালোকক মই দেখুৱাইছোঁ ড্ৰেইনটো আহি পেলাই কালভাৰ্টত লাগিছে কালভাৰ্টৰ পৰা এইফালে চিধা আহি পেলাই এইফালেদি আহিছে এতিয়া আপোনালোকে নিজে চিন্তা কৰক এইফালেদি ড্ৰেইনটো আহি পেলাই এয়া চাওক এইটো এটা ড্ৰেইন আগত বহুত ডাঙৰ ড্ৰেইন আছিলে এয়া চাওক এইটো ড্ৰেইন হ'ল নেকি আপোনালোকে নিজে চিন্তা কৰক এইটো ড্ৰেইনটো আহি পেলাই এয়া চাওক ড্ৰেইনৰ অৱস্থা চাওক আপোনালোকে এইটো ড্ৰেইন হয় হে এইটো কিন্তু ড্ৰেইন মেইন ড্ৰেইন এইটো বহুত ডাঙৰ ড্ৰেইন আছিলে এয়া ড্ৰেইন দেখিছে মই আপোনালোকক আৰু আগত দেখুৱাই আছোঁ ড্ৰেইনটো কিন্তু বহুত ডাঙৰ ড্ৰেইন আছিলে আপোনালোকে নিজে কল্পনা কৰিব নোৱাৰিব এনেকুৱা ডাঙৰ ড্ৰেইন আছিলে এইটো ইয়াত বহুত ডাঙৰ এটা কালভাৰ্ট আছিলে আৰু আপোনালোকে এয়া চাওক ড্ৰেইনটো চাওক এয়া ড্ৰেইন এইটো কিন্তু হস্পিটেলৰ পৰা পানীবিলাক আহি আছে হস্পিটেলৰ মেইন যমুনামুখ ডেইলি বজাৰ এইটো আৰু এই ইয়াত ডেইলি বজাৰৰ সন্মুখত হস্পিটেলৰ সন্মুখত ড্ৰেইনটো চাওক আপোনালোকে কেনেকুৱা ড্ৰেইনটো আপোনালোকে নিজে কল্পনা কৰিব নোৱাৰিব এয়া চাওক ড্ৰেইন চাওক হস্পিটেলৰ ড্ৰেইন আপোনালোকে ভাবিব পাৰে যে সেলিমে এই ড্ৰেইনবিলাক কিয় দেখুৱাইছে মই মোৰ ভালৰ কাৰণে দেখুওৱা নাই মই ৰাইজৰ কাৰণে দেখুৱাইছোঁ আৰু মই ৰাইজৰ কাৰণে সদায় কাম কৰি যাম এতিয়া আহিছোঁ মেইন উদ্দেশ্যটো এতিয়া আপোনালোকক মই মেইন উদ্দেশ্যটো ক'ম কিহৰ কাৰণে ড্ৰেইনবিলাক মই দেখুৱাইছোঁ মই আপোনালোকক ড্ৰেইন দেখুৱাইছোঁ একদম হস্পিটেলৰ এইটো ছাইডৰ পৰা যোনটো একদম মেইন লাষ্ট সীমালৈকে পূৰা ড্ৰেইনটো গৈ পেলাই আপোনাৰ কালভাৰ্ট পাইছে কালভাৰ্ট হৈ পেলাই সত্যপালৰ সীমালৈকে গৈ একদম ইয়াত টাৰ্ণিং এটা আছে টাৰ্ণিংটো গৈ পেলাই চাহপাতটি হৈ পেলাই আপোনাৰ সৰুপথাৰৰ যোনটো ৰাস্তা হয় ইয়াত কালভাৰ্ট এটা আছে সৰু এইটোলৈকে পাইছে এইটো কাৰণে মই দেখুৱাইছোঁ আজি ড্ৰেইনবিলাক যিহেতু আৰু এক ডেৰ মাহ বা দুমাহমান আছে বৰষুণৰ ছিজন আহি আছে আপোনালোকে বিশ্বাস নকৰিব যদি বৰষুণ দিয়ে আমাৰ এই হস্পিটেলখনত এই যমুনামুখ ইমান ডাঙৰ এটা অঞ্চল আৰু হস্পিটেল নাই কিন্তু হস্পিটেলখন হ'ল মিনি PHC ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আৰু এই হস্পিটেলখনত বহুত পেশেণ্ট আহে আপোনালোকে কল্পনা কৰিব নোৱাৰিব বহুত পেশেণ্ট আহে আৰু এতিয়া যে বাৰিষা কাল আহি আছে
আধা ঘণ্টা বৰষুণ দিয়ে যদি আপোনালোকে নিজে আহি পেলাই হস্পিটালৰ ফিল্ডত আহি পেলাই আপোনালোকে চাব যে কিমানখিনি পানী হয়। আপোনালোকে কল্পনা কৰিব নোৱাৰিব কিমানখিনি পানী হয়। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, চাওক, এইটো মোৰ অকলশৰীয়া বস্তু নহয়, এইটো এটা ৰাজহুৱা সম্পত্তি হয় আৰু আমাৰ বিশেষকৈ আমাৰ যমুনামুখৰ হয় হস্পিটালখন। আমাৰ যমুনামুখৰ ৰাইজে যদি আমি এইটো ভালকৈ নাচাওঁ তেনেহ'লে কোনে চাব? কোনে চাব? মই ৰাস্তাৰ হস্পিটালৰ সন্মুখৰ ৰাস্তাৰ ড্ৰেইনটো দেখুৱাইছোঁ, সেইটো ড্ৰেইন অলপ বহল হ'ব লাগিছিলে, কিন্তু ইমানখিনি বহল আছে ড্ৰেইনটো। সেইকাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, যাতে বাৰিষাৰ আগে আগে আমাৰ এই ড্ৰেইনৰ, হস্পিটালৰ ড্ৰেইনৰ, বিশেষকৈ এইটো মাথাৰ পৰা এইটো মাথালৈকে যোনটো ড্ৰেইন আছে, এই ড্ৰেইনটো পকী কৰি অলপ ওখ কৰি অলপ বহল কৰি যদি বনাই দিয়ে আমাৰ হস্পিটালৰ কাৰণে খুবেই ভাল হ'ব। বাকী যিবিলাক মই আপোনালোকক দেখুৱাইছোঁ, কালভাৰ্ট দুটা দেখুৱাইছোঁ আৰু ড্ৰেইন দেখুৱাইছোঁ, এইবিলাক যদি চাফা কৰি দিয়ে, JCB দিয়ে হওক, মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যমুনামুখ প্ৰশাসন কৰ্তৃপক্ষক, যাতে অনুৰোধ কৰিছোঁ আমাৰ যমুনামুখ হস্পিটালখনৰ ফালে যাতে এপাক চকু দিয়ে। আৰু মেনেজমেণ্ট কমিটি আৰু আমাৰ বহুত মানুহে বহুত বস্তু লৈ পেলাই দৌৰাদৌৰি কৰি আছে, ৰাস্তা লৈ, গাঁত লৈ, এইটো লৈ, সেইটো লৈ বহুত দৌৰাদৌৰি কৰি আছে। কিন্তু এটা পেচেণ্ট যে বাৰিষা কালত আহিব, আহি পেলাই যে এটা পেচেণ্ট ইয়াত ট্ৰিটমেণ্ট হ'ব বা এটা ডেলিভাৰী আহিব, আপোনালোকে বিশ্বাস নকৰিব। বৰষুণৰ সময়ত যদি আহে আপোনালোকে বিশ্বাস কৰিব, ডক্টৰ চেম্বাৰৰ পৰা আহি OPDত আহিব নোৱাৰে, এনেকুৱা অৱস্থা হৈ যায়। তথাপিও ডক্টৰে কাপোৰ উঠাই হ'লেও ডক্টৰে OPDত আহে। এটা নাৰ্ছকেইটা কোৱাৰ্টাৰত থাকে, এটা নাৰ্ছ আহিব নোৱাৰে OPDত যেতিয়া বৰষুণ হয়, তথাপিও তেখেতসকলে আহি পেলাই পাব্লিকক ট্ৰিটমেণ্ট দি আছে। সেয়ে মই অনুৰোধ কৰিছোঁ ৰাইজক, যাতে আপোনালোকে হস্পিটালখনৰ ফালে অকণমান চকু দিয়ে। হস্পিটালৰ কোনো ড্ৰেইনে নাই। এটা বুৰ্বক, কেইদিনমান আগত মই গম পাইছোঁ, এই হস্পিটালৰ ড্ৰেইনৰ কাৰণে এজনে মাথা মাৰি পেলাই ড্ৰেইনটো আনিছিলে, কিন্তু আৰু এই ড্ৰেইনটো এটা বুৰ্বক, মইতো ক'ম ই বুৰ্বক হয়, ই চালা বুৰ্বক হয়। তাৰ যদি দম আছে, খাওক আছে, মোৰ সন্মুখত আহি সি কওক যে যমুনামুখ হস্পিটালত ড্ৰেইন আছে। সেই ড্ৰেইনটো সি কেঞ্চেল কৰি দিছে, মই নাম মেনশ্যন নকৰোঁ। অট'মেটিকলি সি বুজি পাব যে কোন হয়, কোনে কৈছে এই বস্তুটো, সি বুজি পাব, গম পাব। সেই ড্ৰেইনটো সি কেঞ্চেল কৰিছে। ৰাইজ, মই আপোনালোকক কৈছোঁ, আপোনালোকে আহি চাই যাওক, আপোনালোকে তদন্ত কৰক হস্পিটালৰ ড্ৰেইন আছে নেকি, আপোনালোকে নিজে তদন্ত কৰক হস্পিটালৰ ড্ৰেইন আছে নেকি। আজি হস্পিটালৰ ড্ৰেইন যদি থাকিলে হয়, তেনে বাৰিষা কালত মানে পানী জমা নহ'লে হয়। তাৰ মাথাত কি জ্ঞান আহিছে, কি বুদ্ধি আহিছে, ক'ৰ পৰা কৈছে, জিন্দিগীত সি হস্পিটালত আহিছে নেকি? জিন্দিগীত মই যি তাক কম, সৰুৰ পৰা যে ডাঙৰ হৈছে, সি কেতিয়াবা হস্পিটালত আহি চুকে কোণে চাইছে নেকি হস্পিটালৰ ড্ৰেইন আছে নে নাই? এনে কিন্তু বহুত ডাঙৰ এটা লিডাৰ হয়। সেয়ে মই অনুৰোধ কৰিছোঁ ৰাইজক, আপোনালোকে চাব। আৰু প্লিজ এটা ৰিকুৱেষ্ট আপোনালোকৰ ওচৰত, একমাত্ৰ আমাৰ যমুনামুখৰ উন্নতিৰ কাৰণে, উন্নতিৰ ফালে চাই পেলাই আপোনালোকে এটা শ্বেয়াৰ এই ভিডিঅ'টো কৰিব। আৰু যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, প্লিজ আপোনালোকে পটাপট আপোনালোকে এটা শ্বেয়াৰ কৰক আৰু মোৰ পেজটো ফ'ল' কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই চেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকক, সুস্থ থাকক, শান্তি থাকক আৰু আল্লাহ বা ভগৱানে যাতে মোক ভালে ৰাখে, সুস্থ ৰাখে। আসসালামু আলাইকুম, নমস্কাৰ।